खुलुमबाय बडलेण्ड रादाब नायगिरि बयखौबो बरायबाय। बे समाव फोसावनो लादों राजखान्थिनि रादाब। तामुलपुर जिल्लानि 26 नं दारांगाजुलि ब्लक कमिटि इउपिपिएल आरो बिसायख'थि फोसावदिं मेलनि गाहाय मावखुलिखौ बेखेवबाय। फैबाय थानाय बिटिसि बिसायख'थिखौ लानानै तामुलपुराव साखाफारा इउपिपिएल हानजाया तामुलपुर जिल्लानि आवथायाव गोग्लैनाय मोनफ्रोमबो बिटिसि बियाबखौ देरहाहोनो आरो इउपिपिएल हानजानि आवथायाव लाबोनायनि थांखिजों गोख्रों खामानि मावदों। 26 नं दारांगाजुलि बिटिसि बियाबनि बिसायख'थि फोसावदिं मेलनि गाहाय मावखुलिखौ तामुलपुर बियाबनि एमएलए आरो दारांगाजुलि बियाबनि इउपिपिएलनि बिजाथि जलेन दैमारिया इउपिपिएल हानजानि मावथिफोर आरो 26 नं दारांगाजुलि बिटिसि बियाबनि बिसायख'थि फोसावदिं मेलनि गाहाय मावखुलिखौ बेखेवनानै होदों। तामुलपुर बियाबनि एमएलए आरो दारांगाजुलि बियाबनि इउपिपिएलनि बिजाथि जलेन दैमारिया इउपिपिएल हानजानि मावथिफोर आरो रायजो राजाफोरनि जथायै नुजाथिनायाव दिनै फुंनि समाव मोनसे फुजा होनायनि गेजेरजों बे गाहाय मावखुलिखौ बेखेवनानै होयो। बे हाबाफारियावनो बाहागो लानाय समावनो एमएलए जलेन दैमारिया रादाब बिजोंनि गेजेरजों माखासे बाथ्राफोरखौ बुंथियो। बिथाङा बुंथियोदि दिनैनि बे गोथार मावखुलि बेखेवनाय हाबाफारियाव इउपिपिएल हानजानि बिबानगिरि आरो रायजो राजा मददगिरिफोरा लोब लोब बाहागो लाफैनानै जोंखौ बोलो बांहोदों आरो थुलुंगाखां होदों। दिनैनि समाव रायजो राजाफोरा इउपिपिएल हानजाखौ देरहाहोनो ओंखारबोदों आरो गुबुन राजखान्थि हानजानि नंखाय बाथ्रायाव रायजोफोरा गोजावनाय नङा। बिटिआरआव गिबि मन्त्रि हिमन्त बिश्व शर्माया केम्पिं खालामनो फैबानो बिजेपि हानजाया देरहानो हाया। बेयाव इउपिपिएल हानजानि देरहासारनाया जागोन होननानै बुंथियो एमएलए जलेन दैमारिया। দৰংগাজুলি ব্লক ইউপিপিএলৰ যি কাৰ্যালয় সেই কাৰ্যালয় আজি ইয়াত আমি কাৰ্যালয় লৈছোঁ। এই কাৰ্যালয় লোৱাত আমাৰ বহু সমৰ্থক আজি ইয়াত উপস্থিত হৈ আমাক প্ৰেৰণা দিছে। আমাৰ ইমান আজি বৃহৎ ৰাইজ সমৰ্থক ইয়াত উপস্থিত হ'ব বুলি আমি ভবা নাছিলোঁ। আমাৰ কাৰ্যকৰ্তাসকলক ইয়াত আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ইয়াত ওলাই আহিছে ইউপিপিএলক সমৰ্থন কৰাৰ কাৰণে, ইউপিপিএলক জিতাই লৈ যোৱাৰ কাৰণে। আজি দৰংগাজুলিত আমাৰ যি কাৰ্যালয় মুকলি ইয়াত উপস্থিত থাকি আমাক সাহস দিছে আৰু দৰংগাজুলিৰ এই 26 নং দৰংগাজুলিত ইউপিপিএলৰ জয় নিশ্চিত। আৰু আজি এই যে মুকলি অনুষ্ঠানত যি অংশগ্ৰহণ কৰাই আমাক প্ৰেৰণা দিছে, ইয়াৰ কাৰণে আজি ৰাইজৰ যি মৰম আৰু আশীৰ্বাদ ইয়ে আমাক ইয়াত ইউপিপিএলৰ জয় নিশ্চিত বুলি আমি ঘোষণা কৰিব পৰা হৈছোঁ। হয়, মই যিহেতু মই বিধায়ক হিচাপে বৰ্তমানো আছোঁ, গতিকে মোৰ বিধায়ক হিচাপে বহুখিনি চিনা জানা আছে, বহুত চিনাকি আছে। আগৰ পৰা বহু মানুহৰ লগত আমাৰ ৰাইজৰ লগত যিহেতু এটা সম্বন্ধ আমি ৰাখি আহিছোঁ, ইয়াৰ কাৰণে ৰাইজে আকৌ বিটিচিৰ কেণ্ডিডেট হিচাপে ঘোষণা কৰাত যথেষ্টখিনি উৎফুল্লিত হৈছে আৰু সেই হিচাপে আজি নিজে নিজে ওলাই আহিছে। যিকোনো প্ৰকাৰে ইউপিপিএলৰ প্ৰাৰ্থীজনক জিতাব লাগে, বিভিন্ন জাতি জনগোষ্ঠী আজি জিতাব লাগে, সেই এটা প্ৰতিশ্ৰুতি দি আজি ৰাইজে ওলাই আহিছে। গতিকে আশা ৰাখিছোঁ আমি যি 22 ছেপ্টেম্বৰৰ হ'বলগীয়া যি নিৰ্বাচন, সেই নিৰ্বাচনত আমাৰ ইউপিপিএলে 100% জয়ী হ'ব। আজি আমাৰ ইয়াত প্ৰতিদ্বন্দ্বিতা যি হ'ব, আজি তাৰিখত আমি ইয়াত বিপিএফৰ লগত প্ৰতিদ্বন্দ্বিতা হোৱাটো সম্ভাৱনা আছে। এতিয়া বিধায়কবিলাকৰ অলপ চিনাকিটো বেলেগ থাকে, ইয়াৰ কাৰণে প্ৰাক্তন বিধায়ক আৰু লগতে বৰ্তমানৰ বিধায়ক। গতিকে এইটো আপোনালোকে চালে গম পাব। যুঁজটো হ'ব, খেলাত যুঁজ হয় আৰু খেলাত যুঁজ হয় ইউপিপিএলে ইয়াত জিতিব। ইয়াৰ কাৰণে আজি আমি ইয়াৰ ৰাইজে জিতাৰ কাৰণে কাম কৰি আছে। ৰাইজে নিজে ওলাই আহিছে আৰু ৰাইজে নিজে ওলাই আহি আজি তাৰিখত ইউপিপিএলক আমাক ইয়াক সমৰ্থন দিছে আৰু দিনে ৰাতি নিজে নিজে ৰাইজে ওলাই আহি গাঁৱে ভূঞে কেৱল ইউপিপিএল ইউপিপিএল ইউপিপিএল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় প্ৰচাৰ চলাব আৰু চলাই গৈছে। আমি আগতো দেখিছোঁ, এতিয়াও নিশ্চয় চলাব। কিয় কি ৰাজনীতিক দলৰ নিজৰ এটা ষ্ট্ৰেটেজিছ আছে, সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াত প্ৰচাৰ চলাব আমি জানো। তথাপিও আমাৰ যি কেলকুলেশ্যন, সেই কেলকুলেশ্যনত আজি ইউপিপিএল ইয়াত উইনাৰ হৈ আছে।